হাই ফ্ৰেণ্ডছ, তো আজি আমি আনবক্সিং কৰিম ফ্লিপকাৰ্টৰ কুলিং পেড। ঠিক আছে, তোমাৰ মোৰ এতিয়া বৰ্তমান আহি পাইছে। তো এয়া দেখিছা আমাৰ ফ্লিপকাৰ্টৰ ব্ৰেণ্ডিং আছে। তো এতিয়া আহা আমি তোমাৰ যিটো কুলিং পেড সেইটো দেখুৱাওঁ। ঠিক আছে, মোৰ কুলিং পেড। তো এইটো ফ্লিপকাৰ্টৰ ইয়াতো দেখিব পাইছে, এইটো ফ্লিপকাৰ্টৰ ব্ৰেণ্ডিং কৰা আছে, লিখা আছে স্মাৰ্ট বাই। তো এখন কুলিং পেড হয়, এখনে ফেন যিখনে কুলিং কৰে লেপটপটো গৰম হোৱাৰ পৰা। ঠিক আছে, তো পিছফালটো দেখুৱাই আছোঁ। তো পিছফালে এয়া লিখা আছে, এফালেও ব্ৰেণ্ডিং এয়া কৰোৱা আছে। তো চাই লওক, মডেল নাম্বাৰ লিখা আছে। ঠিক আছে, প্ৰডাক্ট নেম লিখা আছে। চ' এইফালে এতিয়া এডাল ৱায়াৰ আৰু এইকেইটা ক্লিপ হয়, যিটো এনেকৈ আমি খুলি দিলে এইটো এনেকৈ থ'ব পাৰোঁ। ঠিক আছে, এইটো এনেকৈ ওখ হৈ যায়। তো এখন আৰু পিছফালে এডাল USB কট। USB কট মানে কানেক্টাৰ হয় আৰু লেপটপৰ লগত কানেক্ট কৰিবৰ কাৰণে। ঠিক আছে, তো এইটো এনেকৈ খুলি দিব পাৰি ঘূৰাই কিনি। তো এইটো খুলি দিলোঁ। তো ঠিক আছে, এইটো লেপটপৰ লগত কানেক্ট কৰি দেখুৱাইছোঁ কেনেকুৱা হয়। তো চাওক, এইটো হ'ল মোৰ লেপটপ। ঠিক আছে, তো কীবৰ্ডখন অকণমান ইফালে আনি লওঁ আৰু এতিয়া আপোনাক লগাই পেলাই দেখুৱাইছোঁ। তো এইডাল USB কটডাল তো এইফালে আমি লগাই দিওঁ। আৰু এইফালে ফেন আৰম্ভ হৈ গ'ল চলা। চাওক, ফেন চলি আছে, দেখিছে না? ফেন পূৰা ঘূৰি আছে। তো ইয়াৰ ওপৰত এতিয়া বৰ্তমান লেপটপটো এনেকৈ থৈ দিয়া হ'ল, দেখুৱাই দিছোঁ। এইফালে এডাল ক্লিপ খুলি দিওঁ, লেপটপ ক্লিপডাল খুলি দিলোঁ, খোৱালোঁ। আৰু এইটো মোৰ লেপটপ। তো লেপটপটো ইয়াত এনেকৈ জাষ্ট বহাই দিলোঁ। ঠিক আছে, তো এইটো লেপটপ তো এনেকৈ থৈ দিছোঁ। এখন লগোৱা আছে এয়া। তো এইটোৱে আছিলে কুলিং পেড। তো যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব। তো আকৌ এবাৰ লগ পাম বেলেগ এটা ভিডিঅ'। ঠিক আছে, আজিলৈ ইমানে, সামৰণি মাৰিছোঁ।